নমস্কাৰ জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পুনৰ আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ। হেল্থ এক্সাম আৰু অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামসমূহত আহি থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আজি আকৌ এটা ভিডিঅ' বনাইছোঁ। মই ভাবোঁ ভিডিঅ'টোৰ আপোনালোক নিশ্চয় এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত অলপ হ'লেও উপকৃত হ'ব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশ্যন বটন অন কৰি ৰাখিব যাতে ভিডিঅ' নটিফিকেশ্যনসমূহ পাই থাকে। এতিয়া বলক দেৰি নকৰি আজি প্ৰশ্নসমূহ ডিছকাছ কৰোঁ। আজি প্ৰথমটো কুৱেশ্যন, জন্মৰ সময়ত এটা স্বাভাৱিক শিশুৰ ওজন কিমান হ'ব লাগে? 2.6 কিলোগ্ৰাম। জন্মৰ সময়ত এটা স্বাভাৱিক শিশুৰ ওজন 2.6 কিলোগ্ৰাম হ'ব লাগে। নেক্সট কুৱেশ্যন, মানুহৰ কোষত ক্ৰম'জম কিমান থাকে? 23 যোৰ। নেক্সট, ভাৰতৰ প্ৰথম টেষ্ট টিউব বেবীটোৰ নাম দুৰ্গা। জন্ম কেতিয়া হৈছিল? টেষ্ট টিউব বেবীটোৰ নাম হৈছে দুৰ্গা আৰু তেওঁৰ জন্ম কেতিয়া হৈছিল? 1986 চনৰ 6 আগষ্টত। নেক্সট কুৱেশ্যন, বায়ুত কিমান পৰিমাণৰ অক্সিজেন থাকে? শতকৰা 21 ভাগ। শতকৰা 21 ভাগ বায়ুত অক্সিজেন থাকে। নেক্সট, আটাইতকৈ কোমল পদাৰ্থবিধৰ নাম কি? টেল্ক। আটাইতকৈ কোমল পদাৰ্থবিধৰ নাম। নেক্সট, আটাইতকৈ গধুৰ পদাৰ্থবিধ কি? ইউৰেনিয়াম। নেক্সট কুৱেশ্যন, পানীত উপঙা শিলবিধৰ নাম কি? পিউমিছ। পানীত উপঙা শিলবিধৰ নাম হৈছে পিউমিছ। নেক্সট কুৱেশ্যন, মহাকাশত প্ৰথমবাৰৰ বাবে কেতিয়া মানুহে ভৰি দিয়ে? 1961 চনৰ 12 এপ্ৰিলত। মহাকাশত প্ৰথমবাৰৰ বাবে মানুহে ভৰি দিয়ে। নেক্সট কুৱেশ্যন, ৰন্ধন গেছ কি কি গেছৰ সংমিশ্ৰণ? বিউটেন আৰু প্ৰপেন। নেক্সট কুৱেশ্যন, বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে? নাইট্ৰজেন। বিজুলী চাকিৰ ভিতৰত নাইট্ৰজেন গেছ থাকে। নেক্সট কুৱেশ্যন, পেজ বায়'প্ৰিয়া হ'ল এবিধ বাৰ্ধক্যজনিত চকুৰ ৰোগ। পেজ বায়'প্ৰিয়া। নেক্সট কুৱেশ্যন, চন্দ্ৰৰ আকাশৰ ৰং কি? ক'লা। চন্দ্ৰৰ আকাশৰ ৰং ক'লা, যেনেকৈ আমাৰ পৃথিৱীৰ আকাশৰ ৰং হৈছে নীলা। নেক্সট, ৰোধৰ একক ওম। নেক্সট কুৱেশ্যন, অতিশব্দ এবিধ অনুপ্ৰস্থ যান্ত্ৰিক তৰংগ। অতিশব্দ হৈছে এবিধ অনুপ্ৰস্থ যান্ত্ৰিক তৰংগ। নেক্সট কুৱেশ্যন, পেট্ৰলিয়াম শোধন কৰা পদ্ধতিটোৰ নাম আংশিক পাতন। পেট্ৰলিয়াম শোধন কৰা পদ্ধতিটোৰ নাম হৈছে আংশিক পাতন। বন্ধু বান্ধৱীসকল, আজি ইমানখিনি প্ৰশ্নই ডিছকাছ কৰিলোঁ। বৰ বেছিকৈ কৰা নাই, যিহেতু কম হ'লে আপোনালোকৰ মনত ৰাখিবলৈ সুবিধা হ'ব, গতিকে ইমানখিনি প্ৰশ্নই ডিছকাছ কৰিলোঁ। এনেধৰণৰ প্ৰশ্নসমূহে পৰীক্ষাত অহা দেখা যায়, গতিকে সকলোৱে ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰিব যাতে এক্সামত পাহৰি নাযায়। আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে তেওঁলোকো ইয়াৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰে। ধন্যবাদ।